सकापारा शक्ति आश्रम प्रिमियार क्रिकेट बादायलायनायनि जोबथि खेलाया जालांबाय। कक्राझार जिल्ला सिंनि फकिराग्राम हालामनि सकापारायाव देबनाथ फाउन्डेसननि बानजायनायाव बोहैथि दाननि थांनाय 15 खालारनिफ्राय सकापारा शक्ति आश्रम प्रिमियार क्रिकेट बादायलायनाय जागायजेन्दोंमोन। ओनसोलनि गोबां क्रिकेट हानजा बाहागो लानाय बे खेलानि जोबथा एबा फाइनेल गेलेनाया जालांबाय। जोबथा एबा फाइनेल गेलेनाया सकापारानि यंग स्टार क्लाब आरो सेरफांगुरि क्रिकेट हानजानि गेजेराव जालाङो आरो बे जोबथा गेलेनायाव सकापारानि यंग स्टार क्लाबा देरहासार जानो हायो। फाउंडेशन অনুষ্ঠিত কৰিল কেনেকৈ অনুভৱ কৰিছে? প্ৰথমতে মই দেবনাথ ফাউণ্ডেশ্যনক ধন্যবাদ জনাইছোঁ। দেবনাথ ফাউণ্ডেশ্যনৰ দ্বাৰা আয়োজিত আজি 5 দিনীয়া প্ৰিমিয়াৰ ক্ৰিকেট খেলখন যিখন টুৰ্ণামেণ্ট হৈ গ'ল, এইটো সঁচাকৈয়ে আমাৰ গাঁৱত হোৱাৰ কাৰণে মই গৌৰৱ অনুভৱ কৰিছোঁ। আৰু মই লগতে অনুভৱ কৰিছোঁ যে এনেকুৱা খেল যদি হৈ থাকে তেনেহ'লে আমাৰ যুৱচামে হয়তো এটা সময়ত বহুত খেলত আগুৱাই যাব পাৰিব। আৰু এনেকুৱা যদি দেবনাথ ফাউণ্ডেশ্যনে সহযোগিতা আগবঢ়াই থাকে তেনেহ'লে আমাৰ ল'ৰা ছোৱালীবোৰ হয়তো খেলত ৰাষ্ট্ৰীয় পৰ্যায়লৈ উন্নতি কৰাৰো এটা সম্ভাৱনা আমাৰ আছে আৰু ইয়াৰ পৰা 2-এজন হয়তো প্লেয়াৰ আমাৰ ওলাবও পাৰে। তো তাৰ কাৰণে মই দেবনাথ ফাউণ্ডেশ্যনক অশেষ ধন্যবাদ জনাইছোঁ। আৰু অহা দিনতো যাতে দেবনাথ ফাউণ্ডেশ্যনে এই অঞ্চলত বা আমাৰ এই শক্তি আশ্ৰম চিথিলা বা এইখন ফকিৰাগ্ৰাম সমষ্টিতে তেখেতে এনেকৈ সকলো ৰাইজক বা সকলো যুৱচামক সহায় সহযোগিতা আগবঢ়াই লৈ যাব পাৰে তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু আমাৰ ৰাইজৰ ফালৰ পৰাও মই দেবনাথ ফাউণ্ডেশ্যনক সহযোগিতা কৰাৰ কাৰণে আমিও আগ্ৰহী আছোঁ আৰু অহা দিনতো আমি তেখেতৰ লগত থাকিম, এইটোও মই আজি এই ৰাইজৰ আগত কথা দিছোঁ। ধন্যবাদ। কি ক'ব আজি 5 দিন ব্যাপী আজি খেলখন হ'ল, ক্ৰিকেট খেলখন। এই 5 দিন খেলাৰ পিছত আজি ফাইনেল হ'ল ক্ৰিকেটৰ শেৰপাংগুৰি আর চুকাপাৰা। তো উইনাৰ চুকাপাৰা হৈছে। তো চুকাপাৰা যেনেকৈ উইনাৰ হৈছে খেলত, সেই মতে যদি মানে আমাৰ জাগাই জাগাই এনেকা খেল হৈ থাকে আর এনেকা খেলাই মানে প্রাইজ লৈ থাকে তেনেহ'লে ইহঁতক আমি ধন্যবাদ দিম, চুকাপাৰাকো ধন্যবাদ দিম আর শেরপাংগুৰিকো ধন্যবাদ দিম। সি আজি হাৰিছে কিন্তু কালি জিতবার পাৰে, তো তাকো আমার ধন্যবাদ রল। আর আমি চাম আর কি এনেকা খেলি মানে দিল্লী লৈ যেন যাব পাৰে, সেইখানে মোৰ। कुछ कारण की वजह से आप लोग हार गए। बिस्मिल्लाहिर्रहमानिर्रहीम। सबसे मतलब यही कहना चाहूँगा कि मैं रेड बॉल क्रिकेट खास करके 15 ओवर में खास करके होता है 178 होता है, मतलब किसी का टीम में 200 प्लस होता है, तो हम लोग ज़्यादा रन नहीं कर पाए हैं, 122 या 23 ऐसे करे हैं, तो इसलिए मतलब सामने वाला टीम को इजी हुआ है।